আসামিজ ভিডিও নতুন ভিডিও সকলকে নমস্কাৰ জনাইছো। আজি ভিডিওটো আপোনালোকক মই বিভিন্ন প্ৰজাতি দেখাম। টোটেল 255 বিধ ধান ভাবিছো আপোনালোকে ইমান হয়তো আপোনালোকে আজিলৈকে শুনাই নাই। কেইবিধ দেখিছে আপোনালোকে? খুব 4-5 বিধ দেখিছে, কিন্তু আজি আপোনালোকক মই দেখাম 255 বিধ। সো মই আছো বৰ্তমান অৰ্কিড। সো ইয়াৰ মোৰ লগত এজন দাদা আছে, দাদাই গোটেইখিনি ধানখিনি পৰিচয় কৰি দিব। তো বলক তেতিয়া আজি ভিডিওটো আৰম্ভ কৰো। সো এইফালে আছে দাদা, আপোনাৰ নামটো জানিব পাৰিম? নমস্কাৰ, মোৰ নাম শ্ৰী সুৰেশ ৰবিদাস। আমাৰ ইয়াতে 255 বিধ ভেৰাইটিজ অফ ৰাইচ আছে আৰু গোটেইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সংগ্ৰহ কৰা পূৰ্বাঞ্চল ন? হয়। প্ৰথমতে আপোনালোকক দেখুৱাইছো এইটো বাম ককোৱা, বেগেল বাও, সো এইটো কি কৈছে নাম? নেগেৰি। নেগেৰি। তো এইবোৰ আপোনালোকে চাব পাৰে, এইবোৰ হোম আছে। তো হোম থাকিলে মানে কি এইবোৰ হাতী জীৱ জন্তুৱে খাব নোৱাৰে, তো সেইকাৰণে এইবোৰ পাহাৰীয়া অঞ্চলত বিশেষকৈ মানে জীৱ জন্তু থকা ঠাইত খেতি কৰা হয়। এই মানে পাহাৰীয়া অঞ্চলত এই ধানবিলাকৰ খেতি কৰা হয় ন? আৰু এইফালে এইখিনি মাকৈ চকুৱা, ধৰ এইবোৰ এটা চকুৱা, মানে এইবোৰ কোমল চাউলৰ কাৰণে ব্যৱহাৰ কৰে। চকুৱা ধানটো চকুৱাবোৰ। সো এইটো হৈছে চকুৱা ধান। হয়। তাৰপিছত আপোনালোকক দেখুৱাই আছো আমাৰ ইয়াতে জিৰা দুটা আছে। এটা হৈছে আপোনাৰ জিৰা জহা আৰু আনটো হৈছে আপোনাৰ জিৰা শালি। দেখাত দুটা একেই হয়। তো এইটো হৈছে আপোনাৰ গোন্ধ নাই, জিৰা শালি মানে এইটো জিৰাটো লিখা দেখিবলৈ অলপ। হয়। এইটো জিৰা শালিটো গোন্ধ নাই, কিন্তু আপুনি ইয়াত চাব পাৰে জিৰা জহা, ইয়াৰ আপোনাৰ গোন্ধ আছে ন? চাওকচোন এইটো এনেকা গোন্ধ বনালেহে বস্তুটো গোন্ধটো আহে। এইবিলাক ঠিক আছে। লাচ লোৱা শালি, বোকা চকুৱা, এইটো বোকা চকুৱা ন? চকুৱা ধানৰ কিমান প্ৰজাতি আছে ইয়াতে? 7-8 বিধ মান আছে ন? এইটো ভকত শালি আছে। তাৰপিছত এইটো হৈছে ধৰ্মেশ্বৰ। কিছুমান মানে কি মানুহৰ নামতো আছে নেকি? মানে ধৰ্মেশ্বৰ বোলা খেতি কৰিছে বা কালেক্ট কৰিছে, সেইকাৰণে তেখেতৰ নামতে ধৰ্মেশ্বৰ বাও। আপুনি পাব বকুল বৰা, সেইবোৰ চব মানুহৰ মুখে মুখে চলি অহা, যিজনে খেতি কৰিছে বা কালেকশ্যন কৰিছে তেখেতৰ নামতে নামত দিয়া আছে। আৰু এইফালে এইবিলাক কি আছে? এইফালে দেখুৱাই আছো আপোনালোক, যিবোৰ ইম্পৰ্টেণ্ট মানে সেইবোৰ দেখাব। বাজৰাটো চিনি পায়ে আপোনালোকে, জোৱাৰ বা বাজৰা। এইটো আপোনাৰ অতি ঠাণ্ডা খালে খুব গৰম উঠে বা কৈ ফুটা। বিশেষকৈ এইটো ঠাণ্ডা উত্তৰ প্ৰদেশ সেইবিলাকত জেগাবিলাক খাই নেকি এইটো? তাৰপিছত এইটো এটা আছে কণী ধান। কণী ধানটো ইয়াতে হ'ব পাৰে। বীজটো আপোনাৰ সৰিয়হৰ বীজটোৰ নিচিনা হয়। এইটো ক্ষীৰ খাবলৈ বহুত টেষ্টি হয়। এইটো দৰং ডিষ্ট্ৰিক্টত পায়। ক্ষীৰ খাবলৈ এই ধানটো বনাই মানে? হয়। তাৰপিছত এইটো আগতে খুব মানুহে খেতি কৰিছিল, আজিকালি এইবোৰ বিলুপ্ত হৈ গৈছে। আৰু এইবোৰ 20 বছৰৰ আগতে খেতি কৰা হৈছে ধানবোৰ, আৰু লগতে 20 বছৰৰ আগতে খেতি কৰা যিবোৰ ধান, যাতে এইবোৰ ভৱিষ্যতে বিলুপ্ত নহয়, তাৰ কাৰণে আমি সজাগ সচেতন হয় বা ভৱিষ্যতৰ কাৰণে আমি প্ৰত্যেক বিধৰ ধান খেতি কৰা আছে। আমাৰ বেলমেও গাৰ্ডেনৰ সেইটো চাইডে খেতি কৰিছে, 70 বিধ ধান বিভিন্ন প্ৰজাতিৰ ধান খেতি কৰা হৈছে। আৰু ইয়াৰ পৰা আমাৰ 255 বিধ, ইয়াতকৈ আমাৰ অধিক আৰু ধান আছে। গোটেইখিনি সংৰক্ষণ কৰা হোৱা নাই, এতিয়া বৰ্তমান বাকী আছে। আৰু গোটেইখিনি খেতি কৰা আছে আপোনাৰ যোৰহাটত ন? হয়। এইটো থোপা বৰা। এইটো দেখাত আমৰ দৰে বা আঙুৰৰ নিচিনা থোপা নিচিনা লাগে, সেইকাৰণে ইয়াক থোপা বৰা বুলি কোৱা হয়। ইয়াতকে এটা সৰু প্ৰজাতি আছে, আপোনাক ইয়াত দেখুৱাই আছো। এইটো জাপি বৰা ন? এইটো জাপি বৰা। এইটো হৈছে জাপি বৰা। এইটো সৰু চাইজটো, এইটো ডাঙৰ চাইজ। জাপি বৰা হয়। এইটো জাপি বৰা চাওক। আৰু আটাইতকৈ সৰু জহাটো হৈছে তুলসী জহা। সৰুটো ন? এইটো তুলসী নিচিনা গোন্ধ হয়। তুলসী লিখা গোন্ধ কাৰণে তুলসী জহা। তাৰপিছত যুগল ধানটো হৈছে আপোনাৰ মেক্সিমাম মানে এটা ধানত আপোনাৰ 2টা বা 3টা চাউল ওলায়, সেইকাৰণে এটা ধানতে 3টা চাউল ওলায়, সেইকাৰণে যুগল ধান বুলি কোৱা হয়। আৰু কলা চাউলৰ বিভিন্ন প্ৰজাতি আছে, আপোনালোকে চাব পাৰে। এই গোটেইখিনি কলা চাউলৰে ভেৰাইটিজ। ইয়াতে 6টা আছে। এইবিলাক চব ব্লেক ৰাইচ। গোটেইখিনি ব্লেক ৰাইচ, গোটেইখিনি নাগালেণ্ডত খেতি কৰা হয়। এইবিলাক নাগালেণ্ড কলা চাউলত আপোনাৰ 6 বিধ প্ৰায় নাগালেণ্ডত পোৱা গৈছে। আৰু আমাৰ অসমত যিটো কলা জহা বা কলা চাউল, যিটো ব্লেক ৰাইচ বুলি কোৱা হয়, আমাৰ অসমৰটো কোনটো? অসমৰটো এইটো বিষ্ণু বৰা। এইটো হৈছে আমাৰ অসমৰটো বিষ্ণু বৰা। বিষ্ণু বৰা। তাৰপিছত আপোনাৰ ইয়াতে আছে, আপোনাক দেখুৱাই আছো। ইয়াত চেম্পুলটো কলা চাউল 2টা আছে। এইটো হৈছে আপোনাৰ মণিপুৰৰ কলা চাউলটো। এইটো বাৰ্মা ব্লেক বুলি কোৱা হয়। মণিপুৰ ন? বাৰ্মা। মণিপুৰ। এইটো বাৰ্মা বেলেগ। তাৰপিছত এইটো হৈছে আপোনাৰ বিষ্ণু বৰা। এইটো আমাৰ অসমৰটো হয়, আপোনালোকে চাব পাৰিব। এইটো আমাৰ অসমৰ হয়। এইটো আমাৰ বিষ্ণু বৰা। আৰু এইবিলাক একেবাৰে সৰু জহাটো হৈছে তুলসী জহা। এইটো তুলসী জহা। আজিকালি কি কৰে মানুহে, চাউলখিনি আৰু উলিয়াই থৈছে আপোনালোকে? এইটো চেম্পুল দেখুৱাব। আটাইতকৈ ডাঙৰ ধানটো হৈছে বৰ মালভোগ। এইটো মালভোগ ধানটো ন? বৰ মালভোগটো এইটো হয় বৰ মালভোগ। এইটো আটাইতকৈ ডাঙৰ থলুৱা প্ৰজাতিৰ ভিতৰত। এইটো আটাইতকৈ ডাঙৰ ধান। চাউলটো হৈছে আপোনাৰ এইটো, ইয়াতে চাব পাৰিব আপোনালোকে। এইটো ইয়াত থৈছো।
আপোনালোকক দেখুৱাইছো ধানটো তাতকে এইটো হৈছে বৰ মালভোগ আৰু আটাইতকৈ আমাৰ মানে অসমত পোৱা আটাইতকৈ ডাঙৰ চাউলটো তাৰপিছত আৰু এটা আছে মালভোগ তাতকে অলপ সৰু সাইজটো ওপৰত এইটো হৈছে মালভোগ ধানটো এইবোৰ উলুপি এইবোলে কাৰ হলি কাটি বৰা চেনি লাহি কাটি মানে এইবিলাক বৰা ধানৰ বহুত প্ৰজাতি আছে ন হয় বৰা ধান বহুত এইখিনি গুটি বিহাৰ এইটো আছে সোণকুচি সোণকুচি ধান এইটো মাজৰটো আহোম শালি এইটো হৈছে আহোম শালি তিল বৰা এইটো ন হয় তিল বৰা এইটো তিল বৰা ৰঙা হালি আছে আপোনাৰ এইটো আছে ৰঙা এইটো ৰঙা হয় নেকি চাউলটো ৰঙা হয় চ' এইটো চাউলটো ৰঙা হয় কাৰণে এইটো ৰঙা শালি ৰঙা হালি এইটো কলা শালি এইটো কোলা মানে কলা হয় কাৰণে অ'কে আৰু ভিতৰত চাব এইটো সোৱাগমণি ন এইটো সোৱাগমণি মানে বিভিন্ন আপোনালোকে মই হয়তো কেমেৰাত ইমানটো কোৱালিটি ভাল নাপাব পাৰে যদি আপোনালোকে ইয়াতে আহে ন গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব এইবিলাক যদি আপোনালোকে ইণ্টাৰেষ্ট আছে যদি ৰিচাৰ্চ কৰা আহিবা বা আপোনালোকে এনেও আহিব পাৰিব এটা আপোনালোকৰ নলেজ হ'ব তো এইটো 22 ধানটো সোণজুলিৰো আৰু আটাইতকৈ ডাঙৰ কথা আছে কি এই প্ৰত্যেকবোৰ থলুৱা প্ৰজাতিৰ ধানবোৰ প্ৰত্যেকৰে ঔষধি গুণ আছে সেইকাৰণে মানে ষ্ট্ৰং আৰু বেমাৰ আজাৰবোৰ নহয় ধৰক ব্লেক ৰাইচটো কল আপোনাৰ কেঞ্চাৰৰ কাৰণে আৰু বিভিন্ন বেমাৰৰ কাৰণে ভাল সেইকাৰণে কলা চাউলটো খাব বা বিভিন্ন প্ৰজাতিৰ ইয়াত চাব পাৰে কলা চাউল বি ভিটামিন আছে বি ভিটামিন হয় এইটো এটা চি আছে এইখিনি এইচ আছে জি আছে বিভিন্ন প্ৰজাতিৰ প্ৰত্যেকৰে ঔষধি গুণ আছে আৰু ভিতৰত চাব পাৰিব বনৌষধি আৰু মছলা আছে এইবিলাক মছলা ন আমাৰ গোটেইখিনি উত্তৰ পূৰ্বাঞ্চলত যিমান মছলা ইয়াতে সংগ্ৰহ কৰা হৈছে চ' এইটোতো মোৰ কণ্টেণ্ট হৈ গৈছে মানে এইটো যিহেতু মই ফুড ব্লগিং কৰোঁ গোটেই মছলাখিনি ইয়াতে আছে মানে এইটো কি বুলি ক'লে এইটো জায়ফল চ' এইবিলাক ধেৰ আছে মানে চ' এইটো হৈছে মিক্স জালুক এইটো এটা আছে সেউজীয়া জালুক আছে ন গ্ৰীণ পেপাৰ এইটো হোৱাইট পেপাৰ আৰু কমনলি আমাৰ যিটো পায় এইটো আপোনাৰ ব্লেক পেপাৰটোকে ব্যৱহাৰ কৰা হয় তাৰপিছত ডাঙৰ এলাইচিটো আছে ইয়াতে গ্ৰীণ কাৰ্ডামম এইটো সৰু এলাইচিটো আছে সেইটো খুচখুচ হয় ডাঙৰ এলাইচি এইটো খুচখুচ হয় এইটো হৈছে ড্ৰাই জিঞ্জাৰ এইটো মেথি আছে ইয়াতে এই যিটো ড্ৰাই জিঞ্জাৰ আছে এইটো কাশ্মীৰৰ মানুহে বেছিকৈ ব্যৱহাৰ কৰে সেইটো আছে যে ফেনিগ্ৰীক আপোনাৰ এইটো মেথি এইটো হিং বুলি কয় যে এইটো হিঙৰ পাউডাৰ এইবিলাকতো চাগে ইউজ কৰিব নোৱাৰিব এতিয়া বহুত দিন হৈ গৈছে হয় তাৰপিছত আৰু এইবোৰ হৈছে আপোনাৰ এইটোতো এটা চাব পাৰে দিত্তকণি জাল চেতা ভস্মন জাল ইন্দ্ৰা জাল এইবোৰ আগৰ দিনৰ মানুহে আঁঠু বিষ গা বিষ এইবোৰ বিষ হ'লে ঔষধি হিচাপে ব্যৱহাৰ আজিকালি নাইকিয়া হৈ গৈছে মানে ইয়াতে এটা কেটলা পহুত কাৰ্ড দেখাইছো আপোনালোকক দেখাইছো এইটো হৈছে কেটলা পহু এইটো আপোনাৰ ইনষ্ট্ৰুমেণ্ট হিচাপে ব্যৱহাৰ কৰে ক্লথ ইনষ্ট্ৰুমেণ্ট হিচাপে কাপোৰ যেতিয়া বনায় তেতিয়া ব্যৱহাৰ আৰু বিভিন্ন পাৰ্পজত ব্যৱহাৰ কৰা হয় এইবিলাক কি আছে এইবোৰ আপোনাৰ গোটেইখিনি বনৌষধি হয় আপোনালোকক গোটেইখিনি দেখুৱাবলৈ সম্ভৱ নহয় আপোনালোকক দুটামান দেখুৱাই দি গৈ আছো এইটো হৈছে আপোনাৰ সৰ্পগন্ধা আৰু এইটো হৈছে অৰ্শগন্ধা কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু আগতে মানুহে এনেকে অৰ্শগন্ধা সৰ্পগন্ধাবোৰ ষ্টেমিনাৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু এইটো আপোনালোকে চবে জানে এইটো চেফ্ৰনটো ইয়াতে আছে তাৰপিছত আৰু দেখুৱাই আছো আপোনাক এইবিলাক বিনছ নেকি এইবিলাক এইখিনি বেলেগ ন ঔষধি চব ঔষধি আছে আপোনাৰ কিন্তু আজিকালি মানুহে এইবিলাক ব্যৱহাৰ নকৰা হৈ থাকিলে এইটো লেটাগুটি জানেই টনচিলৰ কাৰণে ব্যৱহাৰ কৰা আমাৰ ইয়াতে গোটেইখিনি আমাৰ ভাৰতবৰ্ষত যিমান বনৌষধি পোৱা যায় ইয়াতে প্ৰায়খিনিয়ে আছে মানে গোটেইখিনি কৰা আছে হয় এইবিলাক কল্যাণী টুকমা মোবাইল কমিটি আছে তেওঁলোকে এইবিলাক সংৰক্ষণ কৰিছে আৰু আমাৰ ইয়াতে পাব গোটেইখিনিতো সম্ভৱ নহয় আমি লাহে লাহে প্ৰচেষ্টাটো চলাই আছো বিক্ৰী মানে কেইটামান কৰা হৈছে যাতে আমি এইবোৰ মানুহক দিব পাৰো যাতে হেল্প কৰিব পাৰো বেমাৰৰ কাৰণে দিব যেনে আপুনি কলা জামুনটো পাব ব্লেকবেৰী অৰ্জুন গছৰ ছালৰ এইটো হাৰ্ট প্ৰেচাৰৰ কাৰণে পাব তাৰপিছত তুলসী ষ্টেভিয়া এনেকে আপোনাৰ ডায়েবেটিছৰ কাৰণে চিৰকাটো ডায়েবেটিছৰ কাৰণে এনেকে কিছুমান আমাৰ ইয়াতে ৰখা আছে গোটেইখিনিতো সম্ভৱ নহয় যিমান পাৰো আমি ইয়াতে সংকলন কৰি চেল চেণ্টাৰত বেচা ব্যৱস্থা এইটো কেনেকে পায় ডায়েবেটিছটো আপোনাৰ এইটো ইয়াতে 30 টকা পেকেট চিষ্টেম আছে এইটো কি কেনেকে খাব লাগে বস্তুটো এইটো আপুনি ৰাতি পানীত গৰম তিয়াই থব আৰু ৰাতিপুৱা ডায়েবেটিছটো কণ্ট্ৰল হয় মানে হয় এইখিনি গোটেইখিনি বনৌষধি চব ন হয় এইটো ধৰক লিপষ্টিক প্লান্ট এইটো লিপষ্টিক প্লান্টটো আপোনাৰ লিপষ্টিক প্লান্ট বুলিয়ে কয় এইটো আপুনি বনৌষধি বাগিচাত পাব তাতে 500ৰো অধিক আমাৰ ইয়াতে বনৌষধি গছ আছে 500 অধিক আছে এইটো লিপষ্টিক হিচাপে ব্যৱহাৰ কৰে বা নেচাৰেল আগৰ দিনৰ মানে লিপষ্টিক যে আছিল যে সব আগৰ দিনৰ এইটো লিপষ্টিক ব্যৱহাৰ কৰে ছোৱালীসকলে যদি চাই আছে আগতে নেচাৰেল বস্তু গোটেইখিনি ইউজ কৰে এইকাৰণে বেমাৰ আজাৰবোৰ নহয় এইবিলাকো একে বনৌষধি এইখিনি বনৌষধি আছে বেলেগ অজস্ৰ আছে ইয়াতে বহুত আছে প্ৰায় গোটেইখিনি আছে ভাৰতবৰ্ষত
আৰু আছে নেকি? নাই আৰু নাই, এইখিনি আছে। ঠিক আছে দাদাক ধন্যবাদ দিছো। নমস্কাৰ। আগলৈ আৰু বহুতখিনি আছে, চাব পাৰিব। ঠিক আছে দিয়ক।